জীৱনৰ অভিজ্ঞতাই মানুহৰূপী ড্ৰাইভাৰ যন্ত্ৰটিৰ সৃষ্টি কৰে। হাই গাইছ, বলকচোন ৰূপমদাৰ এই সুন্দৰ কাহিনীটোৰ ধাৰাবাহিকতা ৰক্ষা কৰি আমি আগবাঢ়োঁ এই কাহিনীটোৰ চতুৰ্থ ভাগলৈ। টুপিপৰাৰ লগত ৰূপমদাৰ বন্ধুত্ব গভীৰ হৈ পৰিল। এদিনাখনৰ কথা, ইটানগৰৰ লাইনত ৰূপমদাহঁতৰ বাছখন ৰখি যাবলগীয়া হ'ল, কাৰণ সেইদিনা ইটানগৰ লাইনত পাহাৰৰ পৰা মাটি খহি পৰিছিল আৰু বহুতো বাছৰ ড্ৰাইভাৰ আহি তাতেই ৰখি গ'ল। আৰু ড্ৰাইভাৰসকল ৰখি যোৱা মানে ড্ৰাইভাৰসকলৰ মাজত পাৰ্টি আয়োজনটো হ'বই, সকলোৰে পাৰ্টিৰ আয়োজন কৰিলে। গাড়ীৰ ভিতৰত বিয়েৰৰ বটলে দম হৈ গ'ল আৰু মদৰ ৰাগীত টুপিদাৰ মাত যেন একেবাৰে ডাঙৰ হৈ আহিল। তেওঁ ৰামায়ণৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলে। তেওঁ কৈছে, তহঁতে কি জান, ৰাৱণ বোলে বহুত ভাল আছিল। সীতাক হৰণ কৰিছিল হয়, কিন্তু বেয়া দৃষ্টি কেতিয়াও দিয়া নাছিল। এগৰাকী নাৰীক যিমান সন্মান দিব লাগে ৰাৱণে বোলে দিছিল। আৰু কৈছে, তহঁতে কি জান, সীতা অলপ গৰ্বৰ আছিল। ৰামে নিজেই দেখিলে আকৌ সীতাই ভৰিৰে বুঢ়া আঙুলিয়ে ৰাৱণৰ নাম মাটিত লিখি আছে। তেতিয়াহে ৰামৰ ডাউট হ'ল, সেইকাৰণে অগ্নি পৰীক্ষা কৰিবলৈ দিলে। সীতাইতো জানিলে যে ৰামে তাইৰ কথা চব গম পালে, সেইকাৰণে বোলে মাটিলৈ সোমাই গুচি গ'ল। সঁচাকৈ জমনি নাছিল নে কথাষাৰত? এনেকুৱা ৰামায়ণৰ কাহিনী টুপিদাৰৰ পৰা ড্ৰাইভাৰসকলে শুনিয়েই থাকে। সকলো দিশতে টুপিদাৰৰ অভিজ্ঞতা বহুত। এয়াই তেওঁলোকৰ ফূৰ্তি, অৰ্থাৎ এয়াই ড্ৰাইভাৰসকলৰ ফূৰ্তি। যেতিয়া এই বাছ ৰখি যায়, তেওঁলোকৰ মাজত হাঁহি ফূৰ্তিৰে সময়বোৰ পাৰ হৈ যায়। কিন্তু ৰ'ব, এই হাঁহি ফূৰ্তিবোৰৰ মাজতো তেওঁলোকৰ অন্তৰত কিবা এটা আৱেগ লুকাই থাকে। তেওঁলোকৰ অনুভূতিবিলাকো এইবোৰৰ মাজত বেলেগ ধৰণৰ হ'ব পাৰে, এই হাঁহি ফূৰ্তিবোৰৰ মাজতেই। ৰূপমদাৰ অনুভূতি কেনেকুৱা বলকচোন জানো। তেওঁ অনুভৱ কৰিছে, তেওঁ এনেদৰে কৈছে, কেতিয়াবা নিজকে এটা মেচিনৰ নিচিনা লাগে। যিমান যি হ'লেও বাছ চলাবই লাগিব, মানুহক নিজৰ ঠাইত পোৱাবইতো লাগিব, তাকো এক নিৰ্দিষ্ট সময়ত। এইবোৰ অভিজ্ঞতা পাই লাহে লাহে ড্ৰাইভাৰ নামৰ এই মানুহৰূপী যন্ত্ৰটোৰ সৃষ্টি হয়। ৰাতিৰ নিৰ্জনতা, ৰাতিৰ গভীৰতাত যেতিয়া সকলো মানুহ টোপনিত মগ্ন হৈ থাকে, তেতিয়া এই ড্ৰাইভাৰে সকলোৰে জীৱনৰ গধুৰ দায়িত্ব নিজৰ কান্ধত লৈ ঘণ্টাৰ পাছত ঘণ্টা গাড়ী চলাই থাকে। কিমান পোহৰ শেষ হৈ যায়, আন্ধাৰ হৈ যায়, কিমান আন্ধাৰ শেষ হৈ পোহৰ হৈ যায়, সকলোৰে সাক্ষী কেৱল এই ড্ৰাইভাৰ। মানুহৰ জীৱনৰ দায়িত্ব লোৱাটো বৰ কঠিন। হাজাৰ হাজাৰ সপোন, হাজাৰ হাজাৰ পৰিয়ালৰ দায়িত্ব এজন ড্ৰাইভাৰে বহন কৰি নিব লাগে। এইবোৰ সৰু বৰ অভিজ্ঞতা, আৰু এই অভিজ্ঞতাবোৰেই এজন ড্ৰাইভাৰক পাকৈত ড্ৰাইভাৰত পৰিণত কৰে। কথাবোৰ সূক্ষ্মভাৱে ৰূপমদাই লক্ষ্য কৰিছে। গাড়ী চলোৱাটো তেনেই সহজ। 2-3 দিনত এজন ব্যক্তিয়ে হয়তো ড্ৰাইভাৰ হ'বলৈ শিকি যাব। বাছত এজন চিটত বহি যোৱা সকলো যাত্ৰীৰ অভিজ্ঞতাৰ প্ৰয়োজন। সেই অভিজ্ঞতা স্কুল কলেজত হেন্দিবেনো অবাঞ্ছিত টোপনিত বৰশী বাই থাকে। অভিজ্ঞতা হ'ল অকল ৰূপমদাৰ দুটি নয়ন সজাগ হৈ থাকে, বুকুখন ফুলি উঠে তেতিয়া তেওঁৰ। ইমানবোৰ মানুহ, ইমানবোৰ জীৱনৰ সকলো দায়িত্ব অকল তেওঁৰ ওপৰত। তেতিয়া তেওঁ বেছি সজাগ হৈ পৰে। যিমান পাৰে কোমলকৈ চলাবলৈ বিচাৰে, মিহিকৈ ব্ৰেক মাৰে, মৰমত গিয়াৰ লগায়, যাতে যাত্ৰীবোৰৰ টোপনি ব্যাঘাত নজন্মে। মাজনিশা যাত্ৰীসকলে গমকে নাপায় ড্ৰাইভাৰ কেতিয়া বদলি হয়। নিজৰ জীৱনৰ এক গভীৰ ৰিস্ক লয়, ৰিস্ক বুলিয়েই কৈছোঁ দেই। তেওঁলোকে যাত্ৰীসকলক নিজৰ গন্তব্যস্থানত পোৱাই দিয়ে। আৰু যাত্ৰীসকল যেতিয়া বাছৰ পৰা নামি যায় আৰু মুখেৰে নকলেও ড্ৰাইভাৰজনলৈ চাই যেতিয়া এটা মিচিকীয়া হাঁহি মাৰি থৈ যায়, সেই হাঁহিটোতে হয়তো ড্ৰাইভাৰসকলে নিজৰ জীৱনৰ সফলতা বিচাৰি পায়। নকলেও যাত্ৰীসকলৰ চাহনিতে যাত্ৰীসকলে ড্ৰাইভাৰজনক দি যোৱা কৃতজ্ঞতাখিনি ড্ৰাইভাৰসকলে বুজি পাই যায়। লাহে লাহে বাছৰ লগত জীৱনটো ৰূপমদাৰ খাপ খাই পৰিছে। বাছৰ কেবিনেই ৰূপমদাৰ বেডৰুম, ড্ৰয়িং ৰুম আৰু তেওঁৰ ঘৰ। আৰু কিমান গভীৰ হ'ব পাৰে ৰূপমদাৰ অনুভূতিবোৰ। অকল ৰূপমদাই নহয়, কিমান গভীৰ হ'ব পাৰে এজন ড্ৰাইভাৰৰ অনুভূতিবোৰ। যদি জানিব বিচাৰে নেক্সট পাৰ্টৰ কাৰণে কমেণ্ট কৰক। বাই বাই গাইজ, থেংক ইউ।